এই মুহূৰ্তত জনাই আছো এটা চাঞ্চল্যকৰ খবৰ। আজি লামডিঙৰ উপহাৰ কুপন খেল নহয় বুলি খেল কমিটিয়ে জনায়। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে খেলখন আজি বন্ধ ৰখা হৈছে। আমি পুনৰবাৰ জনাই গৈছো এই ডাঙৰ খবৰটি। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে খেলখন আজি বন্ধ ৰখা হৈছে। খেলখন যদি নহয় যিসকলে টিকট ক্ৰয় কৰাই দিব নেকি খেল কমিটিয়ে, এয়া ৰাইজৰ এতিয়া ডাঙৰ প্ৰশ্ন। আজি নহয়, আজি লামডিং খেলাৰ কেঞ্চেল দিয়া হৈছে। এই চাওক লামডিং খেলা আপুনি চাইছে ইয়াত প্ৰশাসনিক বিভাগ আমাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিলে, উপস্থিত আছিলে আৰু আমাৰ থানা ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত আছে। আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশটো মানা আমাৰ প্ৰত্যেক নাগৰিকৰ মৌলিক কৰ্তব্য। সেইকাৰণে আমি এই অনুষ্ঠানটো স্থগিত ৰাখিছোঁ। উচ্চতম ন্যায়ালয়ৰ পৰা আমাৰ বিশ্বাস আছে, অহা দিনত আমি উচ্চতম ন্যায়ালয়ৰ পৰা আমি যে নিৰ্দেশ পাম সেই নিৰ্দেশ মতে আমি খেলাটো পাতিম আৰু আপোনালোকে ধৈৰ্য ধৰক, খেলাটো হ'ব।